নমস্কাৰ। প্ৰথমে আমি বুঢ়াকুৰি গাঁও যুৱ সংঘ আৰু বুঢ়াকুৰি গাঁওবাসীৰ হৈ সমূহ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা তথা ভোগালী বিহুৰ শুভেচ্ছা তথা ওলগ জনাইছোঁ। আমি বুঢ়াকুৰি গাঁও যুৱ সংঘৰ সৌজন্যত আৰু সমূহ গাঁওবাসীৰ সহযোগত গত বছৰসমূহৰ দৰেই তৃতীয় বাৰ্ষিক মাঘী উৎসৱটি উদযাপনৰ ব্যৱস্থা কৰিছোঁ। উক্ত অনুষ্ঠানৰ জৰিয়তে আমি নৱপ্ৰজন্মৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক উৎকৰ্ষ সাধনৰ লগতে হেৰাই যোৱা খেল ধেমালিসমূহ প্ৰদৰ্শনৰ জৰিয়তে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰি গাঁওবাসীৰ মাজত একতা আৰু ভাতৃত্ববোধৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছোঁ। সেয়েহে অহা 18 জানুৱাৰী 4 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে এই উৎসৱটি আয়োজনৰ ব্যৱস্থা কৰা হৈছে। লগতে সন্ধিয়া এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 8 বছৰৰ ঊৰ্ধ্বৰ সকলো প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত প্ৰথম পুৰস্কাৰ 10,000, দ্বিতীয় পুৰস্কাৰ 7,500 আৰু তৃতীয় পুৰস্কাৰ 5,000 ৰখা হৈছে। আমি আশা ৰাখিছোঁ সমূহ ৰাইজে আমাৰ এই উৎসৱটি উদযাপনৰ ক্ষেত্ৰত সহায় সহযোগিতা আৰু সুপৰামৰ্শ আগবঢ়াই আমাক উৎসৱটি সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰিব। ধন্যবাদ।